সকলো চৰকাৰী বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানক সামৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি প্লান্টেশ্যন প্ৰগ্ৰাম এটা লৈছে আৰু এই প্লান্টেশ্যন প্ৰগ্ৰামত অংশ হিচাপে আমিও আমাৰ তাতোধিক গছপুলি ৰুবলৈ আমি চেষ্টা কৰিছোঁ আৰু চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু সেই গছপুলি ৰুবৰ বাবে তাত যিটো আইৰণ ফ্ৰেম লাগে সেই আইৰণ ফ্ৰেমটো বনাবলৈ মই আহিছিলোঁ দুলীয়াজানৰ কমলাবাৰী অঞ্চলত আৰু এই কমলাবাৰী অঞ্চলত এইখন দোকানতে মই আইৰণ ফ্ৰেম এটা বনাবলৈ আহিলোঁ আৰু ইয়াতে এজন মানুহ লগ পালোঁ মানুহজনে খুব ধুনীয়া বাঁহী বজালে আৰু বাঁহী বজোৱা শুনি পেলাই খুব ভাল লাগিল গতিকে কিনো বজালে আপোনালোকক দেখাওঁ আহক কি নাম আপোনাৰ নন্দেশ্বৰ শ্ৰীপুria ক'ত থাকে প্ৰাগজ্যোতিষ নগৰ দুলীয়াজান আচ্ছা আপুনি বাঁহী বৰ ধুনীয়া বজায় কৃষ্ণ এবাৰ বজাই শুনাব নি শুনাব এই বহি লওক আৰামছে বহি লওক অটো ইয়াতে বহি লওক পঢ়িছিলোঁ মৰমৰ মাটিটো নিদং চাবলৈ মৰমৰ মাটিটো মৃদং চাব বাটতে লগ পোৱা এই অখ্যাত শিল্পীজনে আকৌ বিপিন চাওডাঙক খুব ভাল পায় নিজকে বিপিন চাওডাঙৰ ভায়েক বুলি চিনাকি দি আকৌ তেওঁ আমাৰ আগত এই গানটো গাই শুনালে মই দেখোনে মাটি গান গাবলে সদায় নামটো কি ক'লে দাদা এই ফটিক চন্দ্ৰ চিত্ৰা প্ৰাগজ্যোতিষ সুলমৰ ফটিক চন্দ্ৰ শ্ৰীপুria শ্ৰীপুria প্ৰাগজ্যোতিষ আচ্ছা ভাই বিপিন চাওডাঙৰ ভায়েক হয় আচ্ছা আচ্ছা ফাগুনি পলাহ লাগিব নি ফাগুনি পলাৰ এবাৰ গাই দিয়কচোন এই ছাৰ আহক ক অ' ছাৰ ফাগুনি পলাশৰ ৰঙান তিলি তিলি নেজানো জোনে মনি ইকালৈ মন চিৰদিন থাকিম কাষত তোৰে মোৰ জীৱন বাটত মৰমৰে এনাজৰি বান্ধি ল'ম জীৱন বাটত মোৰ